যে আমি বেন্নাবাৰী গাঁৱত সোমাইছিলোঁ যে ইলিগেল মিল থকা বুলি অলপ শুনি পায়। তাৰপিছত আমি খবৰ পালোঁ যে মানে ৰানিঙত এটা জেগাত চলি আছে। আমি ফটকৈ সোমোৱাৰ লগে লগে মানে কেইজনমান মানে ল'ৰাকেইটা ডাউৰ। তাৰপিছত আমি লগে লগে মিলটো খুলি কিনি আমি উঠাই ল'লোঁ। এতিয়া আমি এটা জেগাত আৰু নেক্সটবাৰ আহিলোঁ, লগে লগে ইয়াতে দেখা পালোঁ যে মানে এতিয়ালৈকে গোটেই খুলি কিনি লৈ গৈছে। যে নেক্সট যদি আৰু ফিটিং কৰে আমি আৰু মানে উঠাৰ কাৰণে ব্যৱস্থা ল'ম। বাক্সাত বিভিন্ন ঠাইত এনেদৰে অবৈধভাৱে কাঠৰ মিল আছে, ব্যৱস্থা কি হ'ব পৰৱৰ্তী সময়ত? যিহেতু আগৰ পৰাই আমি উঠাই আছোঁ, যে আৰু যদি এনেকুৱা গম পাওঁ আমি লগে লগে উঠাম। এইটো বছৰতে আমাৰ মোটামুটি 4খান হ'ল আৰম্ভণি। এতিয়া আৰু উঠাই থাকিম। ঠিক এইটো মানে আমাৰ ডিচিশ্যনটো লোৱা হৈছে আৰু তাতে আমি মানে অভিযানটো চলাম। আজি কিবা চিজ কৰা গেল নেকি? আজি বেঞ্চৰ মিল, পাৱাৰ পাম্প মেচিন আৰু কেইটামান মানে কাঠৰ খুন্দা এইবিলাক চিজ কৰা হৈছে। অভিযান থাকিব, এইকেইদিন মানে ৰানিঙত থাকিবই। 여기다가 치즈